নমস্কাৰ বন্ধুসকল ডিজিটেলি আসাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ যদি আপুনি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল নটিফিকেশ্যনটো অন কৰি লওক যাতে আমি আপলোড কৰা বিভিন্ন ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে হেল্ল' ফ্ৰেণ্ডছ তো বৰ্তমান ফেচবুকত ভাইৰেল হৈ থকা ধুনীয়া ধুনীয়া ডিজাইনত নিজৰ নাম লিখা গামোচাত নাম লিখা বিভিন্ন ধুনীয়া ধুনীয়া বেকগ্ৰাউণ্ড দিয়া তো এইবিলাক কেনেকৈ ধৰণে কৰিব পাৰি এইবিলাক কৰিবৰ কাৰণে আপোনাক কি লাগিব আপুনি মোবাইল ফোনৰ পৰাই গোটেইখিনি কাম কৰিব পাৰিব তো কেনেকৈ ধৰণে কৰিব পাৰি আৰম্ভণিৰ পৰা শেষলৈকে আপোনালোকে ভিডিঅ'টো চাই থাকক মই এটা এটাকৈ সম্পূৰ্ণ আপোনালোকক গোটেই বস্তুখিনি দেখাই যাম তো ফাৰ্ষ্ট ফ্ৰেণ্ড আপোনালোকে প্লে ষ্ট'ৰলৈ যাব আৰু গুগল প্লে ষ্ট'ৰত এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব তো যদি এপ্লিকেশ্যনৰ নাম হৈছে পিক্সেল লেব PIXCLLAB পিক্সেল লেব ঠিক আছে পিক্সেল লেব এপ্লিকেশ্যনটো আপুনি মোবাইলত ডাউনলোড কৰিব তো ডাউনলোড কৰাৰ পিছত আপোনালোকে এপ্লিকেশ্যনটো অপেন কৰিব অলৰেডি মোৰ মোবাইলত ডাউনলোড আছে মই এপ্লিকেশ্যনটো অপেন কৰি লৈছোঁ ঠিক আছে তো অপেন কৰাৰ পিছত প্ৰথম আপোনাৰ কাম হৈছে বেকগ্ৰাউণ্ডটো চিলেক্ট কৰা ঠিক আছে তো ফাৰ্ষ্ট আপুনি বেকগ্ৰাউণ্ডটো চিলেক্ট কৰিব বেকগ্ৰাউণ্ডটো আপুনি ক'ৰ পৰা চিলেক্ট কৰিব বেকগ্ৰাউণ্ডৰ কাৰণে আপুনি গুগলৰ পৰা আপোনাৰ যেনেকুৱা ধৰণৰ মন যায় আপুনি ধুনীয়া ধুনীয়া ইমেজবিলাক আপুনি বেকগ্ৰাউণ্ড ইমেজ বুলি আপুনি চাৰ্চ কৰি দিব গুগলত বিভিন্ন ধৰণৰ বেকগ্ৰাউণ্ড ইমেজ আপোনালোকে পাই যাব তো ফাৰ্ষ্ট ৰাইট সাইডে একেবাৰে ওপৰত থকা ডট তিনটাত ক্লিক কৰি এক নম্বৰ অপশ্যনটো ইউজ ইমেজ ফ্ৰম গেলাৰীত ক্লিক কৰিব আৰু যিবিলাক আপুনি ডাউনলোড কৰি ৰাখিছে ডাউনলোড কৰা ফটোবিলাক আপোনাৰ মোবাইলত ওলাই আহিব তো মই এখন বেকগ্ৰাউণ্ডৰ কাৰণে এখন ফটো চিলেক্ট কৰি লৈছোঁ তো ফটোখন এখন মই ফটো চিলেক্ট কৰি লৈছোঁ ঠিক আছে ফাৰ্ষ্ট মই ফটোখন চিলেক্ট কৰিলোঁ ফটোখন মই যিটো চাইজ যিখিনি লাগে মোক যিটো অংশ লাগে সেই অংশটো মই চিলেক্ট কৰি ল'ব পাৰোঁ এনেকৈ ধৰণে সৰু ডাঙৰ কৰি ল'ব পাৰে মই গোটেইখন ফটো লৈ লৈছোঁ আৰু একেবাৰে ৰাইট সাইডে তলত থকা ৰাইট চিনটোত ক্লিক কৰি দিছোঁ অ'কে হৈ গ'ল তো তাৰপিছত আপুনি ইয়াত কি লিখিব ঠিক আছে তো মই টেক্সটটোত ক্লিক কৰিছোঁ একেবাৰে লেফ্ট সাইডে ওপৰত থকা পেঞ্চিলৰ অপশ্যনটোত আপুনি ক্লিক কৰি দিব তাত আপুনি লিখিব লাগিব যিটো অলৰেডি লিখা আছে এইটো মই কাটি দিছোঁ ঠিক আছে তো কটাৰ পিছত মই আছামিজ লেংগুৱেজটো উলিয়াই লৈছোঁ তো মই ইয়াত কি লিখিম তো মই জুবিনদাৰ নামটোকে লিখি দিলোঁ ঠিক আছে জুবিনদাৰ নামটো মই ইয়াত লিখি দিলোঁ তো আপুনি নামটো লিখাৰ পাছত আপোনাৰ তাৰ পাছৰ কামটো হৈছে আপুনি ফন্টটো চেঞ্জ কৰিব ঠিক আছে ফন্টটো চেঞ্জ কৰিবৰ কাৰণে একেবাৰে তলত থকা 2 নম্বৰ অপশ্যন এইটোত চিলেক্ট কৰি দিব তো এইটোত যেতিয়া আপুনি চিলেক্ট কৰিব আপোনাৰ সন্মুখত বিভিন্ন ধৰণৰ ইণ্টাৰফেচ খোল খাই আহিব এতিয়া আপুনি ইয়াত অপশ্যন আছে আপুনি ৰাইট সাইডে গৈ থাকিব AB ফন্ট বুলি এটা অপশ্যন আছে ঠিক আছে তো AB ফন্টটোত ক্লিক কৰি দিলোঁ তো AB ফন্টটোত ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এখন খোল খাই আহিব তো একেবাৰে লেফ্ট সাইডে প্ৰথম অপশ্যনটো হৈছে ফন্ট তাৰপিছত আছে মাই ফন্ট আৰু তাৰপিছত আছে ৰিচেণ্ট তো ইয়াত যিখিনি ফন্ট বৰ্তমান ওলাই আছে এই ফন্টখিনিৰ যোগেদি অসমীয়া লেংগুৱেজৰ কোনো আখৰৰ ডিজাইনটো চেঞ্জ কৰিব পৰা নাযায় ঠিক আছে এইখিনি যোগেদি চেঞ্জ কৰিব পৰা নাযায় তো গতিকে মই কি কৰিব লাগিব মই ফন্ট ডাউনলোড কৰি ল'ব লাগিব মোৰ মোবাইলত এতিয়া কথা হ'ল তো আপুনি ফন্টখিনি ক'ৰ পৰা ডাউনলোড কৰিব তো ফন্ট ডাউনলোড কৰিবৰ কাৰণে আপুনি গুগলত যাব আছামিজ ইউনিকোড বুলি আপুনি চাৰ্চ কৰিব গুগলত আৰু আছামিজ ইউনিকোড বুলি চাৰ্চ কৰা মাত্ৰক আপোনাৰ সন্মুখত কেইবাটা ৱেবছাইট খোল খাব আপুনি ভালদৰে চাব তাতে আপুনি ডাউনলোড কৰিবলৈ পাব আছামিজ ফন্টবিলাক আপুনি ডাউনলোড কৰি ল'ব তো মই অলৰেডি ডাউনলোড কৰা আছে গতিকে মই মাই ফন্টটোত চিলেক্ট কৰি দিছোঁ তো ইয়াত দেখিছে এটা অপশ্যন আছে আছামিজ ফন্ট এইটো মই অলপ আগত মই গুগলৰ পৰা ডাউনলোড কৰি ৰাখিছোঁ তো আছামিজ ফন্টটোত চিলেক্ট কৰি দিলোঁ আৰু দেখিছে যে আপোনাৰ ডিজাইনটো চেঞ্জ হৈ গ'ল মই এতিয়া অ'কে কৰিছোঁ তো এতিয়া আপোনালোকে দেখা পাইছে যে জুবিনদাৰ নামটোৰ ডিজাইনটো চেঞ্জ হৈ গৈছে তো এতিয়া মই কি কৰিম ইয়াৰ সাইজটো চেঞ্জ কৰিম ঠিক আছে তো সাইজটো চেঞ্জ কৰিবৰ কাৰণে ইয়াত এটা সাইজ বুলি অপশ্যন আছে ঠিক আছে টেক্সট সাইজটোত মই চিলেক্ট কৰি অলপ ডাঙৰ কৰি লৈছোঁ ঠিক আছে অলপ ডাঙৰ কৰি লৈছোঁ তো ডাঙৰ হৈ গ'ল তো তাৰপিছত এতিয়া কাম হ'ল ইয়াত টেক্সটাৰ দিব লাগে ঠিক আছে টেক্সটাৰ মানে আপোনালোকে বুজি পোৱা নাই চাগে যে ধৰি লওক আপুনি লিখিছে গামোচাত নাম লিখিছে ৰেইনবো বা ৰামধেনুত নাম লিখিছে কেনেকৈ ধৰণে লিখে তো অলৰেডি তাৰ কাৰণে আপুনি এইবিলাক ডাউনলোড কৰি ৰাখিব গুগল প্লে ষ্ট'ৰৰ পৰা আপুনি ধৰি লওক আছাম গামোচা PNG বুলি আপুনি চাৰ্চ কৰিব গামোচাৰ বিভিন্ন ধৰণৰ ইমেজ আপোনাৰ সন্মুখত আহি যাব আপুনি এইবিলাক ডাউনলোড কৰি ল'ব মোৰ মোবাইলত অলৰেডি ডাউনলোড কৰা আছে বা আপুনি ৰেইনবো লাগে ডাউনলোড কৰি ল'লে আপোনাৰ যি মন যায় আপুনি ডাউনলোড কৰি ল'লে তেতিয়া মই জুবিনদাৰ নামটোত মই গামোচাত নামটো লিখি দিম ঠিক আছে কেনেকৈ লিখিম তো তাৰ কাৰণে ইয়াত এটা অপশ্যন আছে তো অপশ্যনটো ক'ত গ'ল অপশ্যনটো হৈছে টেক্সটাৰ ঠিক আছে তো টেক্সটাৰটোত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপুনি এই অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি গেলাৰীলৈ গুচি যাব
তো গেলাৰীত মই অলৰেডি গামোচাৰ ফটো ডাউনলোড কৰা আছে ঠিক আছে মই এখন গামোচাৰ ফটো লৈ ল'ম এতিয়া তো মই গামোচাৰ ফটো এখন লৈ লৈছোঁ ইয়াত আপুনি কোনটো অংশত আপুনি লিখিব সেই অংশটো আপুনি সিলেক্ট কৰি ল'ব মই অলপ সৰু কৰি লওঁ এখন ঠিক আছে মই জিছোৱাল মই ইউজ কৰিম মই অংশটো ইয়াৰ ইউজ কৰিম তো এই অংশটো মই সিলেক্ট কৰি ল'লোঁ আৰু ৰাইট চিনটোত ক্লিক কৰি লওঁ তো এতিয়া আপোনালোকে দেখা পাইছে তো জুবিনদাৰ নামটো গামোচাত হৈ গৈছে তো ইয়াত কিছুমান এডিট অপশ্যন আছে আপুনি ডাঙৰ সৰু কৰিব পাৰে গামোচাৰ হেৰিটো তো এনেকৈ ভাল লাগিছে এইটো এনেকৈ থাকিবলৈ দিছোঁ ঠিক আছে তো ফ্ৰেণ্ডছ ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ ষ্টিকাৰ এড কৰিব পাৰে যেনে ধৰি লওক জাপি তাৰপিছত ঢোল পেঁপা বাঁহী বিভিন্ন ধৰণৰ আপোনালোকে ষ্টিকাৰ এড কৰিব পাৰে এইবিলাক ক'ৰ পৰা এড কৰিব লাগিব তো এইবিলাক এড কৰিবলৈ হ'লে আপুনি একেবাৰে লেফ্ট ছাইডে ওপৰত থকা প্লাছ বটনটোত ক্লিক কৰি দিলে আৰু ক্লিক কৰাৰ পিছত ফ্ৰম গেলাৰী ঠিক আছে তো ফ্ৰম গেলাৰীটোত মই চিলেক্ট কৰি দিলোঁ তো গেলাৰী চিলেক্ট কৰাৰ লগে লগে মই আকৌ গেলাৰীলৈ আহি গ'লোঁ আপুনি সেইবিলাকো PNG ফাইলত আপুনি গামোচা জাপি পেঁপা বাঁহী ঢোল যি মন যায় আপুনি ডাউনলোড কৰি ল'লে আপোনাৰ নিজৰ ইচ্ছামতে তো মই জাপিটো তাত এড কৰি দিম ঠিক আছে তো জাপিটো মই এড কৰি দিম তো তাৰপিছত মই ইয়াত সাইজটো সৰু ডাঙৰ কৰি ল'ম মই সৰু কৰি লওঁ সাইজটো মই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে মই অলপ সৰু কৰি লৈছোঁ ঠিক আছে তো যিকোনো এটা জেগাত মই ইয়াক বহাই দিম তো যিটো এইটো জেগাত মই ইয়াক বহালোঁ ঠিক আছে তো ইয়াৰ যিটো বেকগ্ৰাউণ্ড আছে তো বেকগ্ৰাউণ্ডটো কাটিবৰ কাৰণে একেবাৰে মাজত থকা অপশ্যনটোত আপুনি সিলেক্ট কৰি দিব ঠিক আছে তো মাজত থকা অপশ্যনটো সিলেক্ট কৰি আপুনি ৰাইট সাইডে যাব তাত এটা অপশ্যন আছে ইৰেজ কালাৰটোত সিলেক্ট কৰি দিব আৰু এইটো ইনেবল কৰি দিয়াৰ লগে লগে বেকগ্ৰাউণ্ডৰ যিটো হোৱাইট বেকগ্ৰাউণ্ড আছিলে হোৱাইট বেকগ্ৰাউণ্ডটো নাইকিয়া হৈ থাকিব তো জাপিটো হৈ গ'ল ঠিক আছে আৰু কিবা এটা মই এড কৰি দিছোঁ আপোনালোকক জাষ্ট দেখাবৰ কাৰণে আৰু কি আছে চাওঁ মই ডাউনলোড কৰি চোৱা পখিলাজনী এড কৰি দিছোঁ ঠিক আছে তো ইয়াত আপোনালোকে দেখা পাইছে পখিলাজনী বেকগ্ৰাউণ্ডটো অলৰেডি ডিলিট কৰা আছে ঠিক আছে তো মই ইয়াত সৰু কৰি দিলে হৈ যাব ক'ত বহাম এইখিনিত মই খালী জেগাটো দি দিলোঁ পখিলাজনী ঠিক আছে ইয়াত দি দিছোঁ তো ঠিক আছে ফ্ৰেণ্ডছ দেখিছে কিমান ধুনীয়া এটা ডিজাইন হৈছে বেকগ্ৰাউণ্ডটো মই ধুনীয়াকৈ ডাউনলোড কৰি আহিছোঁ গুগলৰ পৰা তো পখিলা জাপি গামোচা এইবিলাক আপোনালোকে জাষ্ট টুলছবিলাক আপোনালোকে ডাউনলোড কৰি ল'ব একেবাৰে চিম্পুল হয় প্ৰত্যেকে ঘৰতে কৰিব পাৰে মোবাইলতে কৰিব পাৰে তো ইয়াত আৰু এটা ধুনীয়া অপশ্যন আছে মই অপশ্যনটো আপোনালোকক দেখাই দিছোঁ তো একেবাৰে ৰাইট ছাইডে থকা আপুনি চিম্বলটোত ক্লিক কৰি দিব তো ক্লিক কৰাৰ পিছত এইবিলাক অপশ্যন আপোনাৰ সন্মুখলৈ খোল খাই আহিব ঠিক আছে তো ইয়াত একেবাৰে 2 নম্বৰ অপশ্যনটো আছে কি ভিনটেজ তো ভিনটেজটোত আপুনি সিলেক্ট কৰি দিয়াৰ লগে লগে আপুনি এইটো ইনেবল কৰি দিব ঠিক আছে তো এতিয়া দেখিছে অকল এটা মাজৰ অংশটো মানে আপোনাৰ জিলিকি আছে বাকী অংশটো অলপ ডাৰ্ক হৈ গৈছে তো দেখিবলৈ খুব ধুনীয়া লাগে তো এইটো আপুনি অন কৰি দিলে অন কৰি দিয়াৰ পিছত ৰাইট চিনটোত ক্লিক কৰি অ'কে কৰি দিলে ঠিক আছে ইয়াত আপুনি ফটোখন ৰোটেটো কৰিব পাৰে একেবাৰে 1 নম্বৰ অপশ্যনটো ৰোটেট অপশ্যনটো দেখা পাইছে তো এনেকৈ ধৰণে ৰোটেট কৰি ল'ব পাৰে আপোনাৰ নিজৰ ইচ্ছামতে মই যেনেকৈ আছে তেনেকৈ থাকিবলৈ দিছোঁ ভাল লাগিছে তো বন্ধুসকল ভিডিঅ'টো ইমানখিনিয়ে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক কৰিব আৰু ফ্ৰেণ্ডক শ্বেয়াৰ কৰিব আৰু যিমান পাৰে আপুনি ফ্ৰেণ্ডক শ্বেয়াৰ কৰক চেনেলটো ছাবস্ক্ৰাইব কৰক ঠিক আছে থেংক ইউ